নমস্কাৰ। প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকল, মোৰ নাম শ্ৰী মোহন চন্দ্ৰ নাথ। এয়া বশিষ্ঠ আশ্ৰম। বশিষ্ঠ আশ্ৰমৰ বিষয়ে আপোনালোকে জ্ঞাত। প্ৰায় সকলে জানে বা শুনিছে। মই আজি বশিষ্ঠ মুনি পত্নী অৰুন্ধতীৰ এটা কাহিনী শুনাব বিচাৰিছোঁ। বশিষ্ঠ আশ্ৰম ক'ত আছে জানেনে? ভাৰতৰ পূবত অসম মেঘালয় সীমান্তত গুৱাহাটী দক্ষিণে সন্ধ্যাচল পাহাৰৰ নামনি সন্ধ্যা, ললিতা আৰু ক্ৰান্তা নামৰ তিনিওফালৰ পৰা বৈ অহা পানীৰ জলধাৰা মিলি ত্ৰিবেণী সংগম বশিষ্ঠ নদীৰ নাম লৈ দক্ষিণ গুৱাহাটীৰ মাজেৰে বৈ গৈ দ্বীপৰ বিলত পৰিছেগৈ। সন্ধ্যাচল পাহাৰৰ নামনিত ত্ৰিবেণী সংগমত এটা শিৱলিংগ আছিল। তাতে বশিষ্ঠ মুনিয়ে আশ্ৰম পাতি পতি পত্নীয়ে তপস্যা কৰিছিল। তেওঁৰে নামাকৰণ বশিষ্ঠাশ্ৰম হ'ল। ইয়াৰে বহু কাহিনী আছে। তাৰে এটা কাহিনী আজি কওঁ শুনক। এসময়ত বিভস্ত হৈ লেতেৰা দাড়ি চুলি ভবকা এজন যুৱক বশিষ্ঠাশ্ৰমলৈ আহিছিল। সেই সময়ত আশ্ৰমত একমাত্ৰ বশিষ্ঠ মুনিৰ পত্নী অৰুন্ধতীহে আছিল। অৰুন্ধতীয়ে বিভস্ত লেতেৰা যুৱকক আশ্ৰমলৈ অহা দেখি নিজৰ সন্তানৰ দৰে ধুৱাই পখলাই চাফা কৰি বস্ত্ৰ পৰিধান কৰাই খুৱাই পৰিচৰ্য কৰিলে। মাতৃৰ চেনেহ শুশ্ৰূষাত সন্তুষ্ট হৈ যুৱকৰ ঠাইত শিৱই নিজৰ ৰূপত অৰুন্ধতীক দেখা দি তথাস্তু বুলি আশীৰ্বাদ কৰি ক'লে, এই জগতত তোমাৰ সম পবিত্ৰ নাৰী কোনো নাই বুলি কৈ অদৃশ্য হ'ল। এবাৰ অৰুন্ধতীয়ে স্বামীৰ যজ্ঞৰ বাবে যোগাৰ কৰি আছিল। ৰাস্তাত তিনি ঋষি মুনিয়ে অৰুন্ধতীক আগুৰি সময় বিলম্বৰ লগতে কৰ্তব্যত অৱহেলা কৰাবলৈ কটু বাক্য বখানিবলৈ ধৰিলে। কিন্তু অৰুন্ধতীয়ে সহজ সৰল মধুৰ শুৱলা বাক্যৰে তেওঁলোকক আশ্ৰমলৈ আনি শুশ্ৰূষা কৰি বহিবলৈ কৈ স্বামীৰ যজ্ঞ নিৰূপণ কৰিলে। তাকে দেখি সেই যজ্ঞত বহি থকা তিনিও ঋষিয়ে নিজৰ ৰূপত সলাই সাক্ষাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিওৱে দেখা দি অৰুন্ধতীক স্বামীৰ সন্মুখতে দুয়োৰে মনোকামনা সিদ্ধি হওক বুলি আশীৰ্বাদ দিলে। আৰু তিনিওৱে একেমুখে অৰুন্ধতীক ক'লে, হে পতিব্ৰতা সতী নাৰী, ইহ ভাৰতত তোমাৰ সমান পবিত্ৰ সতী কেও নাই। তুমি আকাশত উজ্জ্বল তৰা হৈ জিলিকি থাকিবা বুলি কৈ তেওঁলোক অদৃশ্য হ'ল। এনেবোৰ কাহিনী শুনিবলৈ আমাৰ ভিডিঅ'টি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈ এনে নতুন ভিডিঅ'বোৰ পাই থাকে। ভিডিঅ'টি চাই থকাৰ বাবে অশেষ ধন্যবাদ।